অভিজিৎ অ ভাই মন মাৰি আছ নেকি? মন মাৰিলে কি আর জীৱনটো শান্তি নাই ভাই মানে কামেই বেছি নাপাওঁ তই এই আমাৰ অসমখন ইমান ডাঙৰ তলতে কাম বেছি বনাই তাকেতো ভাই অসমত কামটো বহুত আছে পালিহে খেলা নহয় আমি তাৰমানে ইউটিউব চেনেল এটা খুলি থওঁ হয় নেকি যেনে ডিম্পু দা এই নলবাৰীত এই অসমত ইমান ডাঙৰ এটা ইউটিউবাৰ ফেমাছ এই স্কচ দা ৰাব্বানী চিয়াম কিমান ডাঙৰ ফেমাছ হয় হয় সেই ইউটিউব এটা চেনেল খুলিলেও তই মই ভিডিঅ' বনাম অ ভাই পাৰিম না পইচা পাতি যাব ন বহুত পইচা পাতি সেইটো পইচা পাতি তই টেনশ্যন ল'ব নালাগে হয় নেকি মই ল'ম তই আমাক আনি পইচা দিব নেকি দিব সঁচাই না সঁচাই মই কষ্ট পইচা দিলে সি হয় নেকি অঁ তোৰ ইউটিউব চেনেল আছে মোৰ ইউটিউব চেনেল নাই অ মই মানে এনে গেলি অ তাত থাকে যাওঁ অ দে দে ভাই এটা কাম কৰোঁ দে আমি দুটামান লগ যাওঁ এই চাউথ কোনোবা আহিছিলে ভাই খাব কওঁ অ ভাই ভাই এই তো কোনোবা আহিছে নেকি অ ৰূপম ৰূপম নেকি মাতছো মাত 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 অ ভাই অ ভাই তই মোক কিবাকে মোক উদ্ধাৰ কৰি দে ভাই ভাই যেতিয়া আমাক ৰাইজে সহায় কৰে অ একদম আমি একদম মানুহ একদম ডাঙৰ ভিডিঅ' কৰি দিম অ ৰূপম অ শুনা বহা আছো বহা এই ৰূপম এই কি হ'ল জানা না মই কাম চাম একদম বিচাৰিয়ে বনাই তাৰমানে তুমিও বনাই একে অৱস্থা ই মোক এটা উপায় দিছি আমি বোলে ইউটিউব বোলে আছে ইউটিউবত ভিডিঅ' কৰো কৰি পেলাই আমি গোটাকেইটাই এটা ভাল একদম মানুহ চানুহ হ'ব পাৰো না চাওঁ আৰু কাম চাম কৰি কামটো তাতেই কাম কৰি থাকিম আৰু দিনে ৰাতি ভিডিঅ' বনাই থাকিম না কি দোষ হ'ব না নাই হয় না আৰু পইচা পাতি বোলে ই বোলে ক'ৰবাৰ পৰা আনি দিবা পাৰিব কোনোবাই মানুহ আছে তেনে হেৰি আমি এতিয়া বেছি দেৰি নকৰো আৰু দুটামান মানুহ লৈ আমি এনেকে ভিডিঅ' চিডিঅ' আৰম্ভ কৰো না কি আৰু আমাৰ ইয়াতে বোলে কোনোবা আৰু মই শুনিছো কোনোবা বোলে ই ভিডিঅ' বনাই হয় না অ হয় নেকি দে তাহাঁতকে আমি ভাল ভিডিঅ' বনাম কিন্তু অ দে হয় নেকি এ ভাই আমিও এইটো বস্তু আমি পটকে কৰিব লাগিব গম পাইছা না ইউটিউবতে ধনী হওঁ দে আজতে ভাই আমি এতিয়া নামটো মই দিওঁ না ইউটিউবত এ দি আমি এতিয়া নন্দ আছামত খুলিম চেনেলটো অ ভাই সকলোৱে ছাবস্ক্ৰাইব কৰিম মই ৰূপ হিচাপতো বনাওঁ ৰাজীৱ ফানি ক্লাবতো বনাওঁ সকলোৱে ছাবস্ক্ৰাইব কৰিব দিয়ক আৰু আপোনালোকে আমাৰ চেনেলটো ভালকে চাব লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টোত আপোনালোকে চবকে দি দিব বাই বাই আমাক দিয়া তুলো ভাই অ নমস্কাৰ দাদা কি হ'ল ৰাজীৱ দা তাৰমানে কি হ'ল জানা না তাৰমানে আমি গোটাকেইটাই মোৰ তাৰমানে একদম অৱস্থা বেয়া চলা অৱস্থাই নাই ই মোক আজি দিয়াটো দিলাক সেই ই মোক ইউটিউব চেনেল খুলিবা দিলাক চবে বোলে পইচা কামি আছে আপোনাৰ বোলে বহুত সেই আছে অভিজ্ঞতাটো আছে আমাক নামত দিয়া আছে দক বহি লৈছো দক খাবা দিবা নালাগে দক আমাক দিয়া দক খালিকে দিয়া দক আমাক পইচা তাৰমানে পইচা আছে ন তোৰ তাত এই নোলাবি সেইটো মোৰ আছে দক মই দিম দক আপোনাক দক হয় নেকি অ ভাই তই দুখ কৈছিলে একো নালাগে বুলি মই পইচা নালাগে মই আনিম বুলি এই আমাৰ সুধিবা নালাগে আনিব দক আপুনি কওকচোন দিয়া দক দামী মোবাইল 20,000 DSLR এটা লাগিব কমটো 60,000 বাপ্পা তো লেপটপ এটা লাগিল কি আৰে কষ্ট কিয়া ও ইডিটো কৰিব লাগে ন আপুনি খেলা কৰিছো দক লেপটপ কিয় লাগে আমাক কি বেয়া আপনি দিলেও হ'ব ইয়াৰ খুৱাই যাবাৰ বহুতে নিদিব পাৰে হয় নেকি দে পইচা আৰু আমি এতিয়াতো আমাৰতো আকৌ ভাল কৰিব লাগিল তাৰমান নমস্কাৰ দাদা আমি বহুত ঘৰচলি নকো উপায় নাই কষ্ট দিছো কওক আপুনি দিয়া এটা দৰকাৰ তাৰপৰা পইচা ধাৰে নিম কিনকি হয় নেকি
মই তাতে প্ৰাণীম এইও বোলে এমবি অ কারখানাতে মাত্রাতে যায় অ তারপর পিছত ভারত আন অ কবি যেতিয়া আমি ইউটিউবৰ পইচা পাম অ তে মোলৈ গোটা ঘূৰি দিম অ ভাল দিয়া দিছি অ কথা কথা কালি বান্ধি দিম অ অ অ অ হ'ব দিয়ক আৰু টকা এটা পাৰিবি মই আনিম দে অ দে দে আপুনি থাকক আপোনাৰ এই বহুত ভাল দিয়া দিছি থাকক দিয়ক কেতিয়াবা লগ পাম আপুনি ভিডিঅ' চিডিঅ' কৰিব যাব হা আমাৰ যেনে গাঁওবোৰত অ, অ। তাতে প্ৰাণীম মই অ দে হ'ব দে ভাল দে অ দিদা আহিলো অ থাকক 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 ইউটিউব চ্যানেল খুলে মোর টাকা এসি আরে মোকে হচ্ছে এই দে রাজীব দা ইউটিউব চ্যানেলটা খুললে গই তাহলে আইডিয়া সিধা দি আইডিয়া লাগে হ্যাঁ দিছো এখানে মই আইডিয়া দিছো না নালগা নালগা বস্তু কিছুমান আনি পাৰিছো আনাক মৰাক গলত বেছি লাগে আৰু সেই পইচা লাগে দিছো না ভকাত মাজনত দেখে পুতাকটো যি ডকাইছে হা ঠিক কৈছা পইচা নিদিলে মাৰি পেলাব মাৰি পেলা পাক ওলাব কেলা ওই ভাই ও ভাই তুমি কিনে খোৱা ও ভাই কি হে বডিকার তুমি দিছো মই দিছে দুই এতিয়া দিলা তাতে দিছে ও ভাইয়াত ও আপনার দাদা আছে না অবস আছে ও যাব পাৰিম ন যাব পাৰিম অ অ বাপা এই ভালকে যাওক অ অ দিয়ক ওই তোর কোনে ভাই চেকিং চেকিং কৰিব ও দাদা ও দাদা ও হাইস্কুল লব দাদা ভকত দাদা হয় না আপনি মই ভকতৰ ল'ৰা হয় নেকি টেকৰা মহাজন হয় নেকি অ ও নমস্কাৰ দাদা নমস্কাৰ হ'ব কিয় কাম আছিল ক তাৰমানে মোক ৰাজীৱ দাই খেদিছিল অ মই তাৰমানে ইউটিউবত এটা ভিডিঅ' বনাম হয় না হলি পইচা পাতি নাই আমাৰ দুখীয়া মানুহ হলি আপোনাক তাক আহিছিলো খুব এটা কিবা পইচা দিয়াৰ কথা কৈছিল সেইকাৰণে আহিলো পইচা পাই যাবি হয় দাদা পইচা যদি সময়ত ঘূৰাই দিব নোৱাৰা আল্লাহ ও দাদা কি কয় হে ঠিক আছে দাদা আমি ঘূৰাই দিম দাদা কিমান লাগে দাদা যিমান পাৰে দক আৰু অ গোটাখিনি দক দাদা ঠিক আছে আছে দক আজি গোটাই নহ'ব আজি আধা লৈছ কলি ল'বি আৰু পিছত কলি মাল দিবি 2 3 4 5 লৈছো 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 20,000 চল্লিছ যাওঁ 1 2 3 4 5 1 2 3 4 5 ষাঠিয়ে যাওঁ 1 2 3 4 এই জায়গা মানাল যায় না 68,000 ও দাদা 68,000 আছে এতিয়া যোৱা সময়ত পইচা কিন্তু অ দিম ও ভাই জীৱনত পইচাটো কিবাকে নহয় কিবাকে দিম অ যাও দক অ এই অ দাদা হ'ব দক ও ভাই কি ডেঞ্জাৰ দুখনে পইচা কিন্তু সময়ত দিব ও ভাই পইচা আৰু ক'বা পাই আনিছা ভাই মৰি হলেও দিম কিডনি বেছি হলেও দিম কিমান জানো না এটা প্ৰায় লাখ অ এতে 1,51,000 কিমান হ'ল অ দে তই এতিয়া এটা কাম কৰ ভাই তই এতিয়া এটা কাম কৰ তই তাকে যা দেখিলে তই পইচাটো লৈ আহ গম পাইছা না তই কিবাকে নহয় কিবাকে লৈ আহ তই আজি নাহিলেও কালি হলেও আহিবি অ শুন তই এটা কাম কৰ তই মোৰ লগত থাক হা আমি বস্তু কিনো যি লাগে তই ভাই যা তই কিবা তই খৰচ আমি 500 টকা দিলো তই আনিবি দে ভাই যা যা আমাৰ দৌৰা পাইছো ৰ পইচা নিদি নিছি দে মই একবাৰ লাগে ধৰি যাব লাগিল আকৌ গোৱাত তিনিটা চলি আছিল নেকি অলপ কৈছিল নেকি হয় নেকি মোৰ অলপ কথা আছে যাম দেখাও আপনি কিবা আনা নাই কোন এ কি নাই মই যুদ্ধ কৰিব আনা ইয়াকে ঐ মাজন কেনে কৰি ঘুৱে ও সাইলেন্ট টেলেন্ট বাদ দি মাজন আছে নাই ঘৰত মাজনক মাতটো মাতা বুলি কো মাজন নাই মাজনৰ ল'ৰা মই টেকৰা মহাজন কেকৰা মাজত দাদা নমস্কাৰ অ হেৰি একো নাই এটা কথা আহিছি অ দাদা ঠিক ধৰিছি আপুনি কিন্তু কথা এটা আহিছি ভিতৰত নাযাওঁ মানে নামত আছে
হেৰি হ'ল তিনিটা চলি আছিল নেকি আছিল আছিল কিবা পইচা পাতি পইচাটো তাহোঁতে 68,000 টকা লৈ গৈছে মোৰ পৰা 70,000 টকা লৈ গৈছে পইচাটো দিব পিছত আৰু ঘূৰাই দিব বুলি কৈছে বাপ্পা আপুনি কি সাহসত পইচা কেইটা দিছে সেইকেইটা একদম নাম্বাৰ ওৱান ঘূৰাই নিদিলি খালাস খালাস খুলবে এটা পালি হে কথাটো যিকেইটা মহা ধুৰন্ধৰ ক'ত হাৰিব হয় নেকি আপোনাক কি কৈ দিছে পইচাটো পইচাটো দিব অহা মাহত দিম বুলি কৈছে মানে কি কামত নিম বুলি কৈছে তাতে ইউটিউব বনাব ইউটিউব বনাব ঐ চালা আপুনি পইচা সেইকেইটা মহা ধুৰন্ধৰ মোৰ লগত নাখাটিব আপুনি পইচাটো দিব নালাগিছিলে মই যাওঁ দিয়ক সেইকাৰণে আহিলো মই হ'ব কথা নাই মই আহো দাদা পইচা যদি নাপাওঁ না হাৰিব নোৱাৰিম দাদা আহো নমস্কাৰ আহো ঠাইত লৈ নমন তহঁতে কি কৰি আছাতে হা মানুহ চাইছে ঠাইত দি যাবা দি তই গ'ল বহুত বলে 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 দিছো যাই ভকত মহাজনৰ পুতাক কেকৰা মহাজন সিটোৱে নাই ডকাই দামে তাক গোটেই লাগি দিছো মই ধুৰন্ধৰকে তাক পইচা দিছা চালা কৈছি সময় দিলো পইচা নেদাও কাটি দিব মোৰ চেনেলটো দিব পাৰে মোৰ চেনেল বাপা মোক চিন্তা বহুত বাকী আছে দে সদ্য লাগি দিছো ইমান দেৰি কৰিছি না পইচা পলৈছি চালা কুকু তই ফোনটো কাটি দিছা মই টেমাটো গলম টকা যে তই ফোনটো ৰিচিভ কলে দিছি এই তিনবাৰ যদি ৰিচিভ নকৰে জানিম ই নিশ্চয় মই পইচা মাৰিছি হেল্ল' ক'ত তই পইচা আনিছা না কিমান দিছি মজা তই ভাই ভাল তই পতবা দা দে কেকৰা আমাৰ তাতে বহি আছো মই দে দাদা মাত শুনছো দে মোক জ্বালা দি দিছা তই মোক ইউটিউব কৰিবা দিছিলি এতিয়া মোক কি কৰিলি এতিয়া তহঁতে ভিডিঅ' বনাব লাগে পইচা আনি দি বাপ্পা ধৰি গৈছো তই বাপ্পা কি আই মাহাজনো কেকৰা মাহাজন বাপ্পা যি আছে DSLR কি কৈছিল লেপটপ মোবাইল আৰু কি ষ্টেণ্ড নালগে ষ্টেণ্ড আনিম পইচা বহুত মোৰ ঘৰত যাওঁ পইচা কানি মোৰ তাতে থাক নাই কিবা আপত্তি আছে নাই না আপত্তি একো নাই মই এখনি এতিয়া মই বস্তুখিনি কালি আমি একেলগে লগ লাগি যা বাবা যা গাঠিয়ে খাবি নাই দাদা এনে নকৰিব দাদা মই এতিয়া কি কৰিম মোকতো মাৰি দিব মোক মাৰি পেলাব মোৰ কাৰণে তহঁতৰ দৰে জীৱনটো ধ্বংস হ'ব নেকি নে ভাই মই কি কৰিম মোৰ হাতৰ পৰা পইচা খানি লৈ গৈছি পটকে মই একো গম নাপালো ভাই এতিয়া ভগা কেকৰা মাজনে মোক মাৰি পেলো ভাই নাম ले लिया तो बंदा हाजिर हेलो পইচা ক'ত দাদা আমাৰ চিনেমাখন আধা শ্বুটিং হৈ আছে ল'ব মই সেইবোৰ নাজানো মোক পইচা লাগিব দাদা এনে নকৰিব আমাৰ চিনেমাখন গোটেই আধা শ্বুটিং হৈ আছে ল'ব আমি দি আহিম পইচাটো মই সেইবোৰ নাজানো পইচা এতিয়া লাগিব নহলে গল কাটি দিম দাদা কি কৈছি গল কাটি দিব ভাই গল কাটিব বোলে এটা কাম কৰ তই বলো
তইও বলো ময়ো বলাম সি মোৰ ফোন কাটি দিছি তাক মই চাই ল'ম ঐ তহঁতে মোৰ ওচৰত কি কৰি আছ তাক অতি সোনকালে ধৰি লৈ জংঘললৈ লৈ যাবি মোৰ সেই খানিক লিগান লৈ যাবি যা 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 কিমান পল আমাৰ এনে ধৰাটো ধৰিবয়ে কিমান ধৰিবয়ে এনে মোক আজি হাতক পালি খালাস কৰি পেলাম যাও ক'ত যাবি আৰু তোৰ লগত দুটা ফোন কৰ নহ'লে তোক আজি খালাস কৰি পেলাম হেল্ল' অ ভাই অ মোক থৈছিল দে অ ভাই তই আনা মোক বোলে কাটি দিব অ ভাই এতিয়া মই আছো হা তই আপোনাৰ নামত ল'ব আহি আছে ধৰ ইহঁতকো ধৰ বছে মাতিছে কথা কত ভাই সিহঁতে মোক চিনি পোৱা নাই মই সিহঁতক লাইফ টাইম পাংগা কৰি দিম যদি সিহঁতক ভালদৰে বহাই দে আচ্ছা তোমালোকে কি কৈছিলা পইচা এমাহ পাছত ঘূৰাই দি এতিয়া কি হল মই চোৰে নিয়াটো নাজানো মোৰ তাৰপৰা পইচা ধাৰাই নিছা মোক পইচা দিব লাগে দাদা আমি পইচাটো কেনেকে দিম পইচা লাগিব যদি পইচা দিবা নোৱাৰা খালাস কৰি দিম কিয় কান্দিছ মই কণী তই চিনি নোপোৱা মই কেকৰা বাহাজৰ হয় চিনি পাইছ আৰু তই কি হাঁহি হাঁহি চম্পা তই এই দেখিছ এখন কি দেখিছো আৰু এইখন কি দেখিছ দে ক'ত চুৰি দে এইখন কি দেখিছ আৰু তই কে হাঁহি আছ নাইবি এইখন দেখিছ এনেকে খালাস কৰি দিম তোমালোকক এতিয়া মই এটা শাস্তি দিব লাগিব তেতিয়াহে তোমালোকে বাকী কেইজনক চাইড কৰি দিয়ক তই মেন নায়ক পইচা নি মতো পাহাৰি যাবি পাহাৰি যাবি তই মোক চিনি পোৱা নাই কাজি মই হ'ব ইয়াৰ ব্লাড আহি গৈছে উঠাই দে চিধা আহিলো মই ব্লাড মানে ইয়াৰ ব্লাডে লগাৰ গৈ ইয়াৰ ইয়াক বাদ দিয়ক ইয়াৰ ই এক্সপায়াৰ হৈছে হাঁহি চম্পা এইজনটো এক্সপায়াৰে হ'ল আৰু এইজন বহুত চম্পা ল'ৰা হাঁহি চম্পা ল'ৰা বয়াই লাগে এইজনক দেখিলে কি কৰিবি বহুত বেয়া ইয়াক মই খতম কৰি দিম নেকি কাটা গৈছে দুজন এক্সপায়াৰে হ'ল
আমি এটা যা পেলাই থৈ গৈছ ন আমি লিপস্টিক সিপস্টিক লগাই লাঠি হাতত লৈ গৰি খেলিব ৰাতি হাতত পাইছ তই তোৰ কাৰণে দুজন বন্ধু কেমাইছো মই everybody আৰু তই কৰিব মোৰ ভুল হৈছে কোন মোৰ ভুল হৈছে মহাজনৰ বডিগাৰ্ড তাকো সঁচাই কৈছ ন কেইটা তোতে গাটোর বিষ করে দিছি মার হাতে না ভাঙে দিলা ওই কেন মা কি করে দিলে কি করে দিলে আজির পর কাকু মর দেয়া যায় না তহঁতে ইয়াতে নাচি আছ মোৰ লগক মাৰিছ তহঁতে কোনি তই 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 মোৰ তাইক মাৰিছিলি ন তই বছৰ কথা শুনি মোৰ লগক মাৰিছিলি মই কিন্তু কেকেৰাক নামাৰো কাৰণ তাৰ নিমখ খাইছিলো তই মোৰ আৰু তই আৰু তই সালা মুক্তি পাইছো মই এতিয়া তহঁতক মাৰি মুক্তি